পিছত আমন্ত্ৰণ জনাইছোঁ সুৰেশ নাৰ্জাৰী চিৰাং ডিষ্ট্ৰিক্ট এই বঁটা গ্ৰহণ কৰিব আমাৰ BTC এম বিজিত নাৰ্জাৰী ছাৰ আমি তেখেতৰ হাতৰ পৰা গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ তেখেতৰ পিছত এটা প্ৰচেষ্টা আছিল এইটো আৰু প্ৰথম কৃষক মেলা আছিল বড়োলেণ্ডৰ কাৰণে এটা প্ৰয়াস কৰিছোঁ আমাৰ BTC-বাসী ৰাইজক কৃষক ৰাইজক এটা উৎসাহ যোগাব পাৰে বা আমাৰ বড়োলেণ্ডবাসী ৰাইজৰ কৃষকসকলৰ আয়টো কেনেকৈ বৃদ্ধি কৰিব পাৰে নতুন নতুন পদ্ধতিৰে আমি কেনেকৈ খেতি কৰাব পাৰোঁ ইয়াৰে আমি বিভিন্ন ইউনিভাৰ্চিটি কলেজ বা আমাৰ বিভিন্ন প্ৰগ্ৰেছিভ ফাৰ্মাৰবিলাকক আমি পেলাই ইয়াত প্ৰদৰ্শন কৰিছোঁ আৰু ইন'ভেটিভ ফাৰ্মাৰ কিছুমান ইন'ভেটিভ ফাৰ্মাৰ আছে তেখেতসকলে আহি ইয়াত প্ৰদৰ্শন কৰিছে আজি বঁটাটো প্ৰথম আমাৰ বঁটাটো আছিল আমাৰ ডাঙৰ ট্ৰেক্টৰ পাৱাৰ টিলাৰ পেডি ৰিপাৰ আৰু তেনেকৈ মিল্ক ভেন আমাৰ এটা পইণ্ট থাকে আমি এইটো ডাইৰেক্টলি আমি কিবা চিলেকশ্যন নকৰোঁ এইটো আমাৰ অফিচাৰসকলে এটা পইণ্ট আছে সিহঁতৰ ধান খেতিৰ লগতে ফিচাৰী চেৰিকালচাৰ আৰু হাইব্ৰিড খেতি তেনেকৈ পইণ্ট পাই ইয়াত আমি ডাইৰেক্ট চিলেকশ্যন নকৰোঁ আমাৰ অফিচাৰবিলাকে পইণ্ট দিয়ে তাৰমানে এইবিলাকক পইণ্ট দি পেলাই এইটো যোনে বেছি পইণ্ট পাব সিয়ে মানে বেছি নাম্বাৰ পাব তেনেকুৱা পদ্ধতিৰে আমাৰ চিলেকশ্যন হয় বজাৰৰ অসুবিধা যিটো পানীৰ দামত বিক্ৰী কৰি আছে আমাৰ যিটো খেতিয়ক ৰাইজৰ যিটো উৎপাদন সামগ্ৰী এইটো আমি ৰোধ কৰাৰ বাবে আমি খেতিয়কসকলক বিজনেছ কৰাবৰ কাৰণে আমি প্ৰচেষ্টা কৰা হৈছে ইয়াৰ কাৰণে আমি বিভিন্ন এৰিয়াত বড়োলেণ্ড অঞ্চলৰ বিভিন্ন এৰিয়াত আমি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী খেতি কৰাৰ লগতে তেখেতসকলে বিজনেছো যাতে কৰিব পাৰে এই পদ্ধতিৰে যাতে মিডিলমেনে সোমাব নোৱাৰে মানে মিডিলমেন বেপাৰীয়ে যাতে সোমাব নোৱাৰে ডাইৰেক্ট বেপাৰীয়ে একত্ৰিত হৈ পেলাই ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী মানে কৃষক উৎপাদক সংস্থা বনাই পেলাই তেখেতসকলে বজাৰলৈ নিজে আগবঢ়াই নিব প্ৰচেছিং ইউনিট নিজে বনাব তেখেতসকলে বেপাৰ নিজে কৰিব তেনেকুৱা পদ্ধতিৰে আমাৰ আগবাঢ়ি আছে আনগৰাকী BTC ব্যক্তি অহা সমূহ ৰাজ্যৰ সন্মুখত চিনাকি দিয়াৰ লগতে আমাৰ তৰফৰ পৰা জনোৱা সম্বোধন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ তেখেতৰ পিছত আমি চিনাকি কৰাই দিবলৈ লৈছোঁ BTCৰ আন এগৰাকী EM মানশ্ৰী তেখেতৰ পিছত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ EM মানশ্ৰী অঞ্চলমুখৰ বড়ো ছাৰ ৰবি বড়োলেণ্ড এৰি পেলাই কিয় চুক্তি কৰিবলৈ গৈ আছে মইতো কৰিছিলোঁ যে NDFB আমাৰ সমাজত যাতে গান কালচাৰটো শেষ কৰিব পাৰে তাৰ কাৰণে মই জংঘলত থকা NDFB আৰু ইয়াত এতিয়া চিজফায়াৰত থকা ৰঞ্জন গ্ৰুপ হওক গোবিন্দ গ্ৰুপ হওক ধীৰেন গ্ৰুপ হওক সকলোকে লৈ পেলাই মই চুক্তিহে কৰিব বিচাৰিছোঁ এতিয়া জাম মাৰিছে অমা হাললৈ চিবা গাগলিলে मा होनो आसानि मा होनो बेखौलाय अमा गागलिनायखौ मा होनो दां आसानि যিকোনো বুজি পাইছে এনেকুৱা কৰিব বিচাৰিছে নাই মই ৱেলকাম জনাম যদি সঁচা কিন্তু আমি কৈছোঁ অকল দিল্লী নহয় অসমতো আহি পেলাই আপচুৱে বড়োলেণ্ডটো এৰিব লাগিব আপুনি ঠগাব নোৱাৰিব একবাৰহে ঠগাব পাৰিব দুবাৰ তিনিবাৰ ঠগাব নোৱাৰিব ৰাইজ আমি বড়োলেণ্ড এৰি দিছোঁ এতিয়া আমি বড়োলেণ্ড এৰি পেলাই NDFB নিচিনা মানে আমিও বড়ো জাতীয় সমস্যাটো লৈ পেলাই চুক্তি কৰিম আহি পেলাই ক'ৰবা পাব্লিক মিটিঙত আজিলৈকেতো খোৱা নাই
চুমে কুংগুৰ বড়ো কৃষক সমাৰোহ কৰি পেলাই কৃষকসকলে BTC অঞ্চলৰ কৃষকসকলে কেনেকুৱা ধৰণৰ কাম কৰি আছে সেইটো এক্সপ'জ কৰিবৰ কাৰণে আজি এই কৃষক সমাৰোহটো কৰিছে। আপোনালোকে দেখিছে আমাৰ BTC অঞ্চলৰ কৃষকসকলে কি সুবিধা পাইছে, পোৱা নাই, ভালকৈ সুবিধা নোপোৱাৰ কাৰণে বহুতে ভালকৈ খেতি কৰিবলৈ সুবিধা পোৱা নাই। বাছ মুঠতে আমি যিখিনি পাৰে এনেকুৱা সমাৰোহ কৰি থাকিলেহে কৃষকবিলাক মানে এনকাৰেজ পাব। সেইটোৱে কি মেছেজ দিব ইয়াৰ জৰিয়তে? কৃষকসকলক মেছেজ এইটোৱে যে আমি যিটো নতুন চুক্তি হ'বলৈ গৈ আছে, এই চুক্তিৰ দ্বাৰা দি আমি বহুত লাভালাভ হ'ব, কৃষকসকলেও লাভালাভ হ'ব, এডুকেশ্যন ছেক্টৰতো লাভালাভ হ'ব, এগ্ৰিকালচাৰ ছেক্টৰতো এডুকেশ্যন, হেল্থ, ট্ৰেন্সফাৰ যিমান ছাবজেক্ট আছে এইবাৰ নেক্সট চুক্তিৰ দ্বাৰা দি আমি বেছি কাম কৰিব পাৰিম। স্যাৰ আপোনাৰ চুক্তি হ'ব বুলি কৈছে NDFB কেনেকুৱা ধৰণৰ চুক্তি হ'ব? কেনেকুৱা ধৰণৰ মানে ভাল চুক্তিটো বেয়াটো নহয়, যিটো চুক্তি হ'ব এইটো সকলো ৰাইজৰ কাৰণে ভাল হ'ব। স্যাৰ আপুনি এটা এপছে কিবা অভিনয় কৰি আছে নেকি? ইয়াত এটা কথা কয়, দিল্লীত এটা কথা কয়। আপোনালোকেতো নিজে দেখি আছে না, অসমত আহি ক'ৰবা ওদালগুৰি হওক, ক'ৰবা বাক্সা হওক, চিৰাং হওক, কোকৰাঝাৰ হওক, ন বদলে ন ৰেষ্ট ডিভাইড আছাম 50-50 কৈ আছে দেখোন। কিন্তু সেইফালে দিল্লীত যাই পেলাই বদলে নালাগে, চুক্তি আমি কৰিম। আমি নাজানো নেকি এইবিলাক কথা?